লক্ষ্মীনাথ বেজবৰুৱাৰ ক্ষেত্ৰ আৰু য'ত এতিয়া গুণামহে যুঁজিছে কাৰণ দীৰ্ঘদিনৰ অন্তত আনুষ্ঠানিকভাৱে এই গুণামহৰ যুঁজ অনুষ্ঠিত হৈছে আহঁতগুৰি ঐতিহ্যমণ্ডিত এই সাহিত্য ক্ষেত্ৰত দেখা পাইছে গুণামহে যুঁজিছে তৰাময়া যুঁজ হৈছে অংশগ্ৰহণ কৰিছে এই মুহূৰ্তে গুণামহ লৈ আহিছে গোৱালসকলে গুণামহ লৈ আহিছে কিন্তু বৰ্তমান দুটা গুণামহে পৰিলক্ষিত হৈছে আহঁতগুৰিৰ পৰিৱেশ দেখুৱাইছোঁ সাহিত্যপ্ৰেমী লক্ষ্মীনাথ বেজবৰুৱাৰ ক্ষেত্ৰত যি সমন্বয় ক্ষেত্ৰ আছে সেই সমন্বয় ক্ষেত্ৰত দেখা পাইছে যুঁজ আৰম্ভ হৈছে এই প্ৰথম খেল গুণামহৰ যুঁজ ইয়াৰ পূৰ্বে এহাল লৈ অহা হৈছিল খেলপথাৰলৈ কিন্তু যুঁজ নহ'ল কিন্তু এই মুহূৰ্তত দেখা পাইছে এই গুণামহৰ দুটা গৰল ধৰা গুণামহৰ এই যুঁজ চলা পৰিলক্ষিত হৈছে কিন্তু এটা মহে এই যুঁজৰ পৰা ছত্ৰভংগ দিয়া পৰিলক্ষিত হৈছে আৰু এই যি গুণামহ এই গুণামহৰ যুঁজ আৰম্ভ হৈছে এই তৃতীয় হাল গুণামহ আৰু ইতিমধ্যে এহালে যুঁজিলে এহালে ছত্ৰভংগ দিলে কিন্তু এই মুহূৰ্তত ছত্ৰভংগ দিয়া মহালে আপোনালোকে তেখেতলোকক মহদুটিক খুচিয়াই খুচিয়াই জোৰ লগোৱা চিন্তা নকৰিব দুইটা মহৰ শক্তি আৰু তেওঁলোক তাতোত কৈছেনে হৰৈ মাকো তাতোত কৈছেনে হৰ আহঁত গুৰি মহৰ যুঁজ অন্য পাতি কেনে কৈ থাকো ৰাইজ এই আমাৰ খুব সুন্দৰ যুঁজ ৰাইজক দেখাইছে আপোনালোকে নয়নমন সাৰ্থক কৰক মহাল ক্ৰমান্বয়ে খেলপথাৰ মাছ দিশলৈ আনিবলৈ চেষ্টা কৰক ভলন্টিয়াৰ মহৰ গোৱালসকল আপোনাৰ কালি বাটে বাটে মহেলা নিপাতে গোৱাল নাকি জৰিয় বটোতে মহে বনৰীয়া